বাইদেউ কান্দি আছে আপুনি সেইকাৰণে ময়ো সৃষ্টিৰ মানুহ এজন আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল তেওঁ নিয়াৰ কাৰণে গোটেই অসম যাতে একলগ হয় তাকে খাই কেনে কেনেকুৱা পালে অলপ আজি ৰাতিপুৱাৰ পৰাই আমাৰ নলবাৰীত বহুত বৰষুণ ডাঙৰকৈ তাৰ কাৰণে আমি ফিল্ম চাব যাব ভাবি আছিলোঁ বাইক লৈ যাম তাৰপিছত কিন্তু বৰষুণৰ কাৰণে আমি বাছত যাম বুলি প্লেন কৰিলোঁ তো নলবাৰীত যিহেতু বৰষুণ দি আছে আমি গণেশ মন্দিৰ হৈ গৈছোঁ তাত আপোনাৰ বৰষুণ কমিছে তেতিয়ালৈকে আৰু বাছ ইফালেদি আহিব আমি যাম ইফালে আৰু হেৰি কি বুলি কয় আপোনালোকৰ ঘৰ ক'ত কমদমা তাতে ৰৈ পিনে লাগিছে না লাগিছে এয়া বাছ আহি গ'ল উঠিম আমি এতিয়া কিন্তু বহুত ভিৰ বহুত মানুহ আজি তো উঠিছোঁ বাছত এতিয়া বহুত ভিৰ তথাপিতো মানে যাম আৰু এতিয়া বহুত এক্সাইটেড ৰৈ পিনে চাব পাম টিকেট পোৱাই নাছিলোঁ আজি পালোঁ এতিয়া যাই আছোঁ যাই পালোঁৱে আমি নামো এতিয়া আমি এতিয়া ৰঙিয়া পাই গ'লোঁ ৰঙিয়াটো হাইৱে পাই গ'লোঁ এয়া আমি পালোঁ ৰঙিয়া এইটো ৰঙিয়া হাইৱেটো মই আৰু মোৰ লগৰটো আহিছোঁ এতিয়া সময় হৈছে আপোনাৰ 11:23 এয়া চাব পাৰে ৰিক্সাত উঠিলোঁ আমি অলপ সময় অহাৰ পিছত আমি পাই গ'লোঁ চিনেমা ৰঙিয়া হল ডিলাইট চিনেমা হলটো তোমাৰ লগতে আছে মোৰ লগত নাই মোৰ লগত চিৰিয়াছলি নাই ভো এতিয়া যে তুমি নেট ছেট অফ কৰিলা মোবাইলটোৰ পৰা এনে কিয় থৈ নাথাকিয়া মোবাইল ভয় খুৱাই দিলা আছে না হ'লে বাচি আছে বাপৰে ইমান লাইন এয়া পোষ্টাৰ চাৰিওফালে চিনেমা হলৰ আমি ইয়াতে ৰখি আছোঁ লাইন পাতি সময় হ'ব আৰু 5 মিনিটমান আছে লাইন চাওকচোন একেবাৰে আৰু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছে চিনেমা হলটোৰ কৰ্তৃপক্ষই তো আমি ধুনীয়াকৈ সোমালোঁ এয়া পপকৰ্ণ ল'ম বুলি সোমাইছিলোঁ এইটো পপকৰ্ণ লৈছোঁ প্ৰথমতে আমি এটা সৰু চাই লৈ লওঁ কাৰণ পিছত আৰু ইণ্টাৰভেল হ'লে আৰু এটা লৈ যাম নহ'লে সেমেকি যায় তো আমি ল'লোঁ এটা স্মল চাইজৰ পপকৰ্ণ আৰু ধুনীয়াকৈ আমি খাম দুইটাই লগৰটো আৰু মই তো ব'লক আমি এতিয়া চিনেমাৰ ভিতৰত সোমাওঁ কিন্তু এটা কথা মোবাইলটো জাষ্ট মই অলপ সময়ৰ কাৰণে কৰিছোঁ এয়া চাওক আমি ভিতৰৰ ফালে যাই আছোঁ বহুত মানুহ বহুত ভিৰ টিকেট একদম হাউচফুল সোমাবৰ কাৰণে একদম ঠাই নোপোৱা হৈছোঁ এয়া চিনেমা হলটো বহুত ডাঙৰ ৰঙিয়াৰ বহুত ভাল লাগে ইয়াতে মুভি চাই কিনে বহুত মানুহ আহিছে আজি হাউচফুল পূৰা এয়া টিকেট দেখাম এতিয়া টিকেটটো স্কেন কৰি ল'লে দাদাই আৰু সোমাব দিলে আমাক আমাৰ ছিটটো আছিলে আপোনাৰ 11 তো তাত আমি সোমালোঁ কিমান নম্বৰ এই ছিটটো বিচাৰি পালোঁ আই চি 10 আৰু 11 ধুনীয়াকৈ চিনেমা হলত মানুহবিলাক সোমাই আছে আমি এতিয়া বহিছোঁ যদিও মনটো বেয়া কাৰণ আজি লাষ্ট মুভিখন চাব পাম এয়া চাব পাৰে বাকী আৰু লগৰ কেইটামান আহিছে সিহঁতক বিচাৰি আছোঁ সিহঁতে নাজানো ফোন কৰি কিনে সুধো ৰ'ব হেল্ল' এভৰিৱান তো আমি ফাইনেলি আহি পাইছোঁ বহুত মানে সংগ্ৰামৰ মাজেদি কিন্তু পাইৰেচি মোবাইলত আমি ভিডিঅ' কৰি আছোঁ যদিও বৰ্তমান ফিল্ম ষ্টাৰ্ট হোৱা নাই কিন্তু কোনো যাতে পাইৰেচি নকৰে কাৰণ বৰ্তমান এটা মানে যিয়ে কি নহয় এটা এখন ফিল্মৰ কাৰণে এটা টিমে মানে বহুত বেছি কষ্ট কৰে তো ন' পাইৰেচি প্লিজ অনুগ্ৰহ কৰি সকলোকে কৈছোঁ এতিয়া আমি ফিল্মখন চাম ষ্টাৰ্ট হোৱা নাই ষ্টাৰ্ট হোৱাৰ পিছত আমিও মোবাইলটো অফ কৰি দিম আকৌ নতুন ইণ্টাৰভেল হৈছে তো ওলাই আহিছোঁ ইণ্টাৰভেলত অলপ ভিডিঅ' কৰি দিলোঁ তো ফিল্মখনৰ মানে চাই কিনে মানে চকু পানী ওলাই আহিছিল একদম মানে বহুত বেছি মানে দুখৰ ফিল্ম কৈছিলোঁ যে তাতে মানে একদম হাউচফুল মানে একদম এটা মকো দিবচোন এইটো এটা পেপচি আছে নেকি পেপচি এটাও দি দিব এটা পেপকৰ্ণ এটা পেপচি এটা দি দিয়ক ইমান বেছি বেয়া লাগিল মুভিখন কিন্তু বহুত বেছি দুখত আৰু ওলাই আহিছোঁ গোটেইবিলাকে পাব্লিক চবেই কান্দি আছিলে বহুত বেছি মানে ষ্টৰিটো বহুত কানেক্ট কৰিছে আৰু আমাৰ লগত যিহেতু তেখেতৰ এনেকুৱা এটা হৈ গ'ল চালে না আপুনি কেনেকুৱা পাইছে ভাষা নাই মানে আপোনাৰ জুবিনদাৰ মানে এনেকুৱা লাগিছে যেন মানুহজন নেক্সট আকৌ আহি কিনে আমাক এখন এনেকুৱা দি যাওঁ লাষ্ট টাইমত বহুত মানে
বাইদেউ বাইদেউ কান্দি আছে আপুনি সেইকাৰণে মই সুধিলোঁ হৈছে সৃষ্টিশীল মানুহ এজন আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল তেওঁ ন্যায়ৰ কাৰণে গোটেই অসম যাতে একলগ হয় তাকে আৰু সকলোৱে কান্দি আছে খাই কেনে কেনেকুৱা পালে অলপ চালে না আপুনি চালে চালে কেনেকুৱা পাইছে ক'ব ভাষা নাই মানে আপোনাৰ জুবিনদাৰ মানে এনেকুৱা লাগিছে যেন মানুহজন নেক্সট আকৌ আহি কিনে আমাক এখন এনেকুৱা দি যাওক লাষ্ট টাইমত বহুত মানে বাইদেউ